নমস্কাৰ, সকলোৱে ভালে আছে চাগে। সকলোৱে ভালে থাকক। সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। সকলোৱে দুৰ্গা পূজা চাওক, ভালে ভালে দুৰ্গা পূজা যাওক। আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপি, ধাবা ষ্টাইল আলু পৰঠা। তো ঘৰতে কেনেকৈ কম সময়ৰ ভিতৰতে আলু পৰঠা বনাব পাৰি, আজি মই সেইটোৱেই দেখাম। ইয়াৰ কাৰণে আলু বইল কৰিব লাগে। তো আমি আলু বইল কৰিব দিছিলোঁ, আমাৰ আলু বইল হৈছে অলৰেডি। আৰু আলু বইল হৈছে আমাৰ। ইয়াৰ পিছত আলুৰ বাকলিখিনি পেলাব লাগে। আলুৰ বাকলি পেলাই থৈ দিছিলোঁ আমি। ইয়াৰ পিছত কেৰাহীত আমি অকণমান গৰম তেলত জিৰা এনেকৈ গৰম হ'ব দিছোঁ। মছলা দিম আমি। মছলা আমি জিৰা, ধনিয়াৰ গুড়ি, জিৰা গুড়ি, ৰং গুড়া আৰু অকণমান জলকীয়া গুড়ি দিম। ধনিয়া পাতো আমি কাটি থৈছোঁ, ধনিয়া পাতো দিম। এয়া বাকলি পেলাই হৈছে আলুৰ। এই মছলাখিনি অকণমান পানীত মিক্স কৰি ল'ম প্ৰথমতে। এই মছলা আমি পানীত মিক্স কৰি লৈছোঁ, কিন্তু ইয়াক আমি গৰম তেলতে দিম। ভাজি ল'ম সেইখিনি মছলাকে। দিব পৰা হৈছে এতিয়া। আমি ইয়াতে পানী মিক্স কৰি ইয়াতে ভাজি ল'ম। আমাৰ মছলা অলমষ্ট হৈছে। এনেকৈ কিছু সময় ভাজিব লাগে, 1 মিনিটমান সময় ভাজিলে হৈ যায়। তো আপোনালোকেও এনেকৈ ট্ৰাই কৰিব। ইয়াৰ পিছত আমি ইয়াতে সেই বইল কৰা আলুখিনি ইয়াতে দিম, দি ইয়াক ভাজি ল'ম। চ' আমি আলুখিনি দি দিওঁ এতিয়া। ইয়াতে নিমখ দিব লাগিব। চ' আমি ইয়াতে নিমখ দি দিম বাৰু আলু মছলাত। এনেকৈ ইয়াক ভাজি ল'ব লাগে। আলুটো একচুৱেলি ভালকৈ বইল কৰিব লাগে, যাতে ইয়াত টুকুৰা টুকুৰি থাকি নাযায়, ধুনীয়া মানে গুড়ি হৈ যায়, যাতে ভালদৰে পিছা যাব লাগে। চাওক, আমি ভাজি লোৱাৰ পিছত আমি তাক মিক্স কৰিছোঁ, কিমান মানে সেই হৈছে। ইয়াত আমি ধনিয়া পাতটো দি দিম এতিয়া। ধনিয়া পাত দি দিম আমি। ঠাণ্ডা হৈছে অকণমান আমাৰ এতিয়া, সেইকাৰণে আমি ধনিয়া পাত দি দিলোঁ ইয়াতে। ইয়াক আলু চপো বনাব পাৰি এনেকৈ। পিঁয়াজি বনাব পাৰি। চ' আমি এতিয়া ইয়াক ঠাণ্ডা হ'বৰ কাৰণে এখন প্লেটত উলিয়াই ভালদৰে ইয়াক মিক্স কৰিম আকৌ। মিক্স মানে যাতে টুকুৰা নাথাকে, এইটোৱেই আৰু। আমি ইয়াত পিঁয়াজ দিয়া নাই, কিন্তু আপোনালোকে পিঁয়াজ দিবও পাৰে। এই প্লেট এখনত উলিয়াই আনিছোঁ। কিমান মিহি হৈছে, আৰু আমি ইয়াক বহুত মিহিকৈ কৰিছোঁ, যাতে মিহি এইকাৰণে কৰিব লাগে যাতে ইয়াক ৰুটিটো বেলোতে যাতে ফাটি নাযায়। আৰু ইয়াৰ কাৰণে আমি আটা মাৰি থৈছোঁ। আটাটো বহুত টাইটকৈ মাৰিব নালাগে আৰু বেছি ঢিলাকৈও মাৰিব নালাগে। বেছি কোমল হ'লেও বেয়া আৰু বেছি টাইট হ'লেও বেয়া। এয়া আমি মাৰি থৈ দিছিলোঁ, লাড্ডু বনাই থৈ দিছোঁ। ইয়াক 5 মিনিটমান সময় ৰাখি দিব লাগে মাৰা হোৱাৰ পিছত, সেইকাৰণে আমি আগতেই তাক মাৰি ৰাখিছিলোঁ। এতিয়া এনেকৈ ভৰাব লাগে ইয়াত। চাওক আমি কেনেকৈ ইয়াত মানে আলুটো কেনেকৈ মানে ভিতৰত ভৰাম আলুৰ। খুব টেষ্টি হয় খাবৰ কাৰণে, খুব কম সময়ৰ ভিতৰত ৰেডি কৰিব পাৰি। এই মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে খুব ভাল হয়। চাওক, লাহে লাহে ইয়াক কৰিব লাগে।
এতিয়া চাওক ইয়াৰ ভিতৰত আলু আছে নে কি আছে দেখিবলৈ গমেই নাপায়। আপোনালোকো ট্ৰাই কৰিব এনেকৈ বনাবৰ কাৰণে, খুব সহজ, খুব কম সময়ৰ ভিতৰত বনাব পাৰি। হৈ গ'ল আমাৰ, ভৰাই লৈছোঁ। এতিয়া আমি ইয়াক বেলিম। চাওক ইয়াক দেখিলে গম নাপায় যে ইয়াৰ ভিতৰত আমি আলু দিছোঁ, বা আমি ইয়াক আলু দি ৰেডি কৰি ৰাখিছোঁ, গম নাপায় দেখিলে। এতিয়া আমি বেলি লওঁ। ইয়াক খুব কোমল, খুব মৰমত লাহে লাহে বেলিব লাগে, যাতে ফাটি নাযায়। বহুত জোৰকৈ প্ৰেছাৰ দি কিনে ইয়াক বেলিব নালাগে। ই অট'মেটিকেলি ৰাউণ্ড হয়। অকণমান অকণমান আটা দিব লাগে যাতে লাগি নধৰে। খুব মৰমত বেলিব লাগে। চাওক অকণমানো ক'তো আলু ওলাই যোৱা নাই, ইয়াতে গম নাপায় দেখিলে যে ইয়াৰ ভিতৰত কিবা দিয়া হৈছে। আমি তেল খুব কমেই তেল ইউজ কৰোঁ, তেল আমি বেছি ইউজ নকৰোঁ। চ' সেইকাৰণে আমি ইয়াক তেলত ডুবাই কিনে দিয়া নাই, বা বহুত তেল দিয়া নাই, আৰু তেলটো আমি আগতে দিয়া নাই। তেল আমি আগতে নিদিওঁ, তেল এতিয়া আমি দিম লাহে লাহে। চাওক অকণমান অকণমান তেল দিম, তেল আমি বহুত নিদিওঁ, আমি কম তেলত বনাওঁ। চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ। ই ধুনীয়াকৈ ফুলে, আপোনালোকে দেখিব কিমান ধুনীয়াকৈ ফুলে। প্ৰায় 2 ইঞ্চিমান ফুলে, যেনেকৈ তেলত ডুবালে লুচি ফুলে বা ৰুটি ফুলে, শুকান ৰুটি। এই আলু পৰঠাও তেনেকৈ ফুলে, কেৱল ইয়াৰ আটাটো মাৰাত ভাল হ'ব লাগে। চাওক কিমান ফুলিছে। এতিয়া আমি ইয়াক ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম, আৰু ঠাণ্ডা হোৱাৰ পিছত আমি ইয়াক ধুনীয়াকৈ কাটি প্লেটত সজাইছোঁ। চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ। খাবৰ কাৰণে আমি ৰেডি কৰিছোঁ। চ' কেনে লাগিছে দেখি আপোনালোকৰ নিশ্চয় জনাব। খুব সহজ, খুব কম সময়ৰ ভিতৰতে ইয়াক বনাব পাৰি। তো আপোনালোকে চেষ্টা কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, বেল আইকনটো অল কৰি থৈ দিব, যাতে নেক্সট ভিডিঅ'বোৰ আপোনালোকে অতি সহজে পায়। ধন্যবাদ।